ৰজি এইখনে আমাৰ গাঁও। তোমাৰ ঘৰখন সেইখন নেকি? নহয়, সেইখন মোৰ ঘৰ নহয়তো। অলপ দূৰ খোজকাঢ়ি যাব লাগিব ইয়াৰ পৰা। আয়ৈ দিহি, মোৰ যে অটত বহি গোটেই গা বিষ কৰিছে। আকৌ ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব? অলপহে দূৰ যাব লাগিব। বেছি দূৰ নহয়তো ইয়াৰ পৰা। চম্পী, আৰু কিমান দূৰ যাব লাগিব ন? মোৰ যে খোজকাঢ়ি বৰ ভাগৰ লাগিছে। পামগৈ আৰু অলপ দূৰহে আছে। ইছ ৰাম, ইমান ধূলি। মোৰ কুঞ্জনী পালিহি। আহোঁতে একো অসুবিধাটো হোৱা নাই? নাই খুৰী, আহোঁতে একো অসুবিধা হোৱা নাই। ভালে ভালে পালোহি। পিছে আপোনাৰ খবৰ ভালনে খুৰী? মোৰ খবৰ ভালেই। আহা, হাত ভৰি ধুই ল'বা, মই চাহ বাকোঁ। হ'ব মা, আমি ভৰি হাত ধুই লওঁগে। খুৰী, চাহ বনোৱা হ'লে ভাতো বনাই দিবা। আমাৰ বৰকে ভোক লাগি আহিছে। হ'ব মাজনী, তোমালোকে মুখ হাত ধুই কাপোৰ সলাই ল'বা দিয়া হা। চম্পী মাক ক'ত আছা? চম্পী মাক মাত দিয়া নাই যে। ৰহি ব'লা বহিবা। বহিম ৰবা, চম্পী আহিছে বোলে। তাই যোৱাকালি আহি পাইছে। মাতাচোন তাইক। মাজনী, আহাচোন এইফালে। খুৰী আহিছে। লগৰজনীকো লৈ আহা। মা মাতিছিলে নেকি? চম্পী খিনাইহে গৈছা দেখোন। খুৰী, ফাইনেল এক্সামৰ কাৰণে বেছিকে কষ্ট কৰিলো যে, সেইটো কাৰণে খিনাই গৈছো চাগে। পিছে পৰীক্ষাটো কেনেকে গ'ল ন? পৰীক্ষাত পিছে লেটাৰ চেটাৰ ৰাখিবি চাগে ন? জানো পাই কি হয় আৰু, ৰিজাল্ট আহিলেহে গম পাম আৰু। পিছে এইজনী কৰ ছোৱালী? আমাৰ মাইনাৰ ফ্ৰেণ্ড হয় আকৌ। তাই বোলে চহৰত থাকে। গাঁও দেখাই নাই বুলি কৈছে তাই। মই ক'লো আমাৰ ছোৱালীজনীক লগৰজনীকো লৈ আহিবা, আমাৰ গাঁওখন দেখুৱাই লৈ যাব পাৰিবা বুলি। মানে একেলগে পঢ়া। ছোৱালী, তুমিও মিটিং দিছা নেকি? খুৰী, ময়ো মিটিং দিছো। পিছে তোমালোক দুজনী কেনেকে চিনাকি হলা? চম্পী আৰু মই একেখন হোষ্টেলতে পঢ়া। আচ্ছা। চম্পী তোমাৰ লগৰজনীক এনেকে ঘৰৰ ভিতৰত থম বুলি ভাবিছে নেকি? আমাৰ গাঁওখন ফুৰাবলৈ লৈ যাবা আকৌ। ৰাজি, আমাৰ গাঁওখন চাবলৈ যাবানে? যাম আকৌ, কিয় নাযাম। ব'লা এতিয়াই যাওঁ। ব'লা, আমাৰ গাঁওখন তোমাক দেখাই লৈ আহিব। চম্পী, সেই তাত যে মচুৰি দিয়া আছে, কি আছে ন তাত? সেইবোৰ বড়ো ধানৰ খেতি। ব'লাচোন ওচৰৰ পৰা চাই আহোগে। ব'লা, তোমাৰ খেতি পথাৰকে দেখুৱাই লৈ আহিবগে। পম্পী, ক'ত যোৱা? মই চম্পীহঁতৰ ঘৰত যাওঁ। ৰবা, ময়ো যাম। আহা, তে দুইজনী একেলগে যাওঁ। পম্পী, চম্পী আহিছে বোলে ঘৰত? আহিছে বোলে। যোৱাকালি কল কৰিছিল তাই আমাৰ মাৰ মোবাইলত। আজি তাই মাতি পঠিয়াইছে সিহঁতৰ ঘৰলৈ। চম্পী, ৰবাচোন। মাই গড, পম্পী, ইমান দিনৰ মূৰত লগ পাইছো। বাহ, বিৰাট ধুনীয়াজনী হৈ আহিছে দেখোন হোষ্টেলৰ পৰা। ধেই পম্পী, কি যে কোৱা আৰু। সেই ছোৱালীজনীনো কোন হয়? এইজনী মোৰ হোষ্টেলৰ বান্ধৱী। অকল ফ্ৰেণ্ডহে হয়তো, বেষ্ট ফ্ৰেণ্ডটো নহয়? নহয়, তাই মোৰ বেষ্ট ফ্ৰেণ্ড নহয়, অকল ফ্ৰেণ্ডহে হয়। তুমিহে মোৰ বেষ্ট ফ্ৰেণ্ড। হোষ্টেলত থাকোতে হ'লে বেষ্ট ফ্ৰেণ্ডজনীক এবাৰো কল নকৰিলা, মোলে মনত নপৰিলে? মই কেনেকে কল কৰিম? তুমি দেখোন জানাই তাতে মোবাইল নিব নিদিয়ে বুলি। মোবাইল নহলেনো কেনেকে তোমাক কল কৰি পঠিয়াম? চম্পী, এইজনী আকৌ কোন? দেখাৰ লগে লগে তাইৰ ওচৰত দৌৰি আহিলে যে? এইজনী মোৰ বেষ্ট ফ্ৰেণ্ড। আমি সৰুৰ পৰা একেলগে থকা। দেখিয়ে গম পাইছো তোমাৰ বেষ্ট ফ্ৰেণ্ড বুলি। কলিমা এইজনী। তুমিও কোনো মিছ ইণ্ডিয়া নহয়, মেকআপত জিলিকি থকাহে। তহঁতে দুজনী বেষ্ট কৰা বাদ দে হা। পম্পী, ব'লাচোন সেই খেতি পথাৰখন দেখাই লৈ আহিবাগে। তোমালোকে যোৱা দেই, মই ঘৰত যাওঁ। যোৱা।
ব'লা এতিয়া পথাৰখন চাই আহোঁগে। আৰু মই বহুত বছৰে হ'ল গাঁও নাথাকা। গাঁওখনত ক'ত কি খেতি কৰিছে আমাক দেখাই দিবি হা। হ'ব দে, ব'ল এতিয়া। পম্পী, এই খেতিটো কাৰনো? ৰঙালাও খুৰাহঁতৰ কৰিছে ইয়াত। ৰঙালাও? কেনেকুৱা নাম ৰঙালাও? এই যিয়ে নাম নহওক আৰু ৰঙালাও চঙালাও, কিন্তু সেইখিনিত অলপ খেতি কৰিছে আৰু এইখিনি অলপ খেতি কৰিছে, ইয়াত কৰা নাই যে। চহৰীয়া মেডামজী, এই খেতিত লগোৱা ধানবোৰ বড়ো ধান বুলি কয়। চবেই এই ধানৰ খেতি নকৰে নহয়। তুমি কি মোক ঠাট্টা কৰি আছা? ব'লা পম্পী, ইয়াৰ পৰা যাওঁ। সেইবোৰ আকৌ কি? ব'লা তালৈকে যাবা যদি। ব'লাচোন, তাত কিনো খেতি কৰিছে চাই আহোঁগে। দুখ পালো। হেৰা মডাৰ্ণ মেম চাহাব, পথাৰত খোজকাঢ়োতে অলপ ইফাল সিফাল চাই খোজকাঢ়িব লাগে। আলি আছে নহয় পথাৰত। নাই, বেছিকে দুখ পোৱা নাই। ৰহটোক ভয় পাই আছো মই। ৰজি, তোমাৰ ভৰিৰ ওচৰত থাক। ক'ত দেখোন সাপে নাই। পম্পী, তোমাৰ ধেমালি কৰাৰ স্বভাৱটো নগ'ল মানে ন? ৰজি, পম্পী এনে ধেমালি কৰিছে, ইয়াত সাপ নাই। এয়া দেখোন গোমধানৰ গছ। কি গোমধাননো? মাকৈ মাকৈ। কি মাকৈনো? ভুট্টা চিনি নোপোৱা নেকি তুমি? পাহৰিছিলোৱে, তুমিনো ক'ত চিনি পাবা চহৰত থকা মানুহ। চাই লোৱা ভালকে, কেতিয়াওতো দেখাই নাই চাগে মাকৈৰ গছ। ব'লা ওচৰৰ পৰা চাই আহোঁগে। এতিয়াতো নোপোৱা, মালিকে দেখিলে খেদিব আমাক। Oh my God, ইমান ধুনীয়া ভিউ। চম্পী, মোক এই ফুলখিনিত কেইখনমান ফটো তুলি দিয়াচোন। এইখিনিতে ফটো তুলিব নালাগে, সেইফালে ব'লাচোন। সেইফালে ভিউটো বঢ়িয়া হৈ আছে, সেইফালে ফটো উঠিব ভাল হ'ব। ব'লা, মোক ইয়াতে কেইখনমান ফটো তুলি দিয়া। হ'ব আৰু সন্ধিয়া হ'ল, ব'লা ঘৰে ঘৰে যাওঁ। ৰ'ব, আৰু এটা চেলফি উঠিলোঁ। এইকেইজনী যে চেল্ফি কুইনহে দেখোন। ৰাম, ইমান চেল্ফি মাৰি আছে।